গুড মৰ্ণিং দাদা, গুড মৰ্ণিং বন্ধু। এইয়া চাওক মাৰেঙৰ যোৱা ৰাস্তা দেখিছেনে? খুব সুন্দৰে আছে বাৰু। কিছুমান আমাৰ অসমত এনেকুৱা ৰাস্তা বনোৱা নাই চাগে আজিলৈকে। পাহাৰৰ মাজত ইমান ধুনীয়া। এইয়া মিথুন, এইয়া এইয়া সন্মুখত এইয়া চাওক মিথুন দেখিছেনে? মিথুন পোৱালি, হৰিণা পোৱালি নিচিনা দেখি পাই সৰুতে, বুজিছেনে? আমি এতিয়া খন্তেক পিছত আমি মাৰিয়াং পামগৈ। মাৰিয়াং পাই তাত আমি পিকনিক কৰিম, খানা খাম, মানে বনভোজ। আমি আহি আছোঁ এতিয়া বৰ্তমান অসমৰ পৰা, ধেমাজি ডিষ্ট্ৰিক্ট চিমেণ্ট চাপৰিৰ পৰা। আমি এতিয়া মাৰিঙাক পিকনিক কৰিব আহি আছোঁ। মোৰ নাম হ'ল দিলীপ আৰু মোৰ বন্ধুৰ নাম হ'ল ধুন। চিয়াংখন দেখুৱাই দিয়া, চিয়াংখন দেখুৱাই দিয়া। চিয়াংখন বৰ্তমান দেখি নাপায়, অলপ মোৰ কেমেৰাত বন্দী হোৱা নাই, কিন্তু এই অলপ অলপ বৰফ ডাৱৰ দেখি পায়। যিহেতু এতিয়া ৰাতিপুৱা 6টা বাজিছে ন, অলপ আন্ধাৰ আন্ধাৰ দেখি পায় চিয়াঙৰ ফালে, তল চাইডে আন্ধাৰ আন্ধাৰ দেখি পায়। আমি ৰাস্তাত আহি আছোঁ, চিয়াংখন দেখি নাপায়, নাপায় তলত আছে ন, ইমান তলত আছে। গতিকে আমি চিয়াংখন দেখুৱাবলৈ ৰাইজক চেষ্টা কৰিম ন। আছোঁ কিন্তু তেনেকুৱা আমি আগুৱাই গৈ লওঁ, আগুৱাই গৈ পিনে চিয়াংখন দেখুওৱাৰ চেষ্টা কৰিম কিমান তলত আছে এই পাহাৰতকৈ। এইটো হ'ল টাৰ্ণিং, এইটো টাৰ্ণিং, বৃহৎ টাৰ্ণিং এইটো এটা, দেখিছেনে? মানে ভালেই আছে ন, যি হওক নহওক। আহি আছোতো একদম মস্ত। আমাৰ অসমত এনেকুৱা জেগা নাই কিজানি। এইয়া দেখিছে কল বাগান দেখিছোঁ। পাহাৰটো দেখিলে কি মৰম লাগে ন। কিন্তু ঠাণ্ডাটো অলপ বেছি নিচিনা পাইছোঁ, অলপ বেছি লাগিছে। কিন্তু মইতো কম্বল ল'বলগীয়া হৈ গৈছে এখন। এইটো ভাবোঁ যে আপোনালোকে এবাৰ আহি চালে ভালে আছিলে। পাহাৰ, আমি ৰাস্তাত আহি আছোঁ। এইয়া আমাৰ আমি ইমান ওপৰত আমাৰ পাহাৰ আছে, এইয়া চব। কিন্তু এইফালেও পাহাৰ, এইফালেও পাহাৰ, মাজতে চিয়াং, এইফালে পাহাৰ, এইয়া ডাৱৰখিনি উৰি উৰি গৈ আছে তলে তলে। সম্পূৰ্ণ পাহাৰ, এইয়া চব।